পুখুৰীত দেখিছেনে কিমান ধুনীয়া লাগিছে, কি ফুল ফুলিছে আপোনালোকে নিশ্চয় চিনি পায়েই। এয়া পুখুৰী দেখাই লৈছোঁ আপোনালোকক, আৰু মাছে টিপটিপাই আছে পুখুৰীত। মাছ গোটেই মাছ আছে। নমস্কাৰ প্ৰিয় দৰ্শকসকল, স্বাগতম জনাইছোঁ DG আছাম লাইভলৈ। এয়া আপোনালোকক আজি ধাননি পথাৰ দেখাইছোঁ। আজি পুৱাতেই ধাননি পথাৰ এয়া দেখাই আছোঁ। চাওকচোন কিমান ধুনীয়া সেউজীয়া গোটেই চাৰিওফালে সেউজীয়া হৈছে। চকুতকু ফুলি আছে একেবাৰে। মই ৰাতিপুৱাই আহিছোঁ আপোনালোকক দেখাবলৈ। প্লিজ ছাবস্ক্ৰাইব কৰিব ভাল পালে, আৰু লাইক এটা কৰি দিব। এয়া মই দেখাই আছোঁ আপোনালোকক। এইয়া পথাৰ সেউজীয়া কিছুমান ধানৰ ঠোক ওলাইছে, এইবিলাকৰ ওলোৱা নাই আৰু। ঘাঁহো হৈছে বহুত, আপোনালোকক দেখাই আছোঁ। কিমান ধুনীয়া লাগিছে চাওকচোন। আমাৰ চাৰিওফালৰ পথাৰৰ এটা পৰিৱেশ আপোনালোকক দেখাই দিছোঁ ঘূৰাই পেলানি। এয়া আপোনালোকে চাই থাকক। আৰু ৰাস্তাবিলাকত বহুত বন হৈছে। এয়া আলিবিলাকত বন হৈছে খুব। এনেকুৱা সময়ত বন হয় আৰু। এতিয়া মই পুৱাতে দেখাইছোঁ যে আলিবোৰত চাওকচোন নিয়ৰ পৰি আছে, তথাপিতো আপোনালোকক দেখাবলৈ লৈ আনিছোঁ। আৰু এতিয়া আপোনালোকক ধানৰ ঠোক দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। কেনেকুৱা লাগিছে বাৰু পথাৰখন দেখি কমেণ্টত জনাব প্লিজ। এইয়া ধানৰ ঠোক মেলিছে, আপোনালোকক দেখাইছোঁ। এয়া ধানৰ ঠোক। এইয়া এনেকুৱা সময়ত এনেদৰে ধানৰ ঠোক মেলা চাই বহুত ভাল লাগে, নহয় জানো? এয়া ধানৰ ঠোক হৈছে। এয়া মই দূৰলৈকে আৰু নাযাওঁগৈ আৰু। গোটেই ধানৰ ঠোক মেলিছে। এয়া চাওকচোন ধানৰ পাতত এয়া নিয়ৰ পৰি আছে। পুৱাতে যিহেতু মই আপোনালোকক দেখাইছোঁ, ৰ'দ দিলে দেখাবলৈ দিগদাৰ হয়, সেইকাৰণে মই পুৱাতেই আহিলোঁ পথাৰলৈ। আৰু এয়া নিয়ৰ পৰি আছে ধানৰ ঠোকত। প্ৰিয় দৰ্শকসকল, আজিলৈ ইমানতে এৰিছোঁ আপোনালোকক। পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰে। ধন্যবাদ।